স্বাগতম জানাইছো আপোনাৰ কাৰণে বহুতই গুৰুত্বপূৰ্ণ খবৰ কিয়নো এতিয়াই যিকোনো আপোনাৰ যদি বেংক আছে তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণলৈকে চাওক কাৰণ 1 জুলাইৰ পৰা নতুন নিয়ম আহিব আৰু SBI হওক বা পাঞ্জাৱ নেশ্যনেল বেংক হওক বা বেংক অফ বৰোদাই হওক hdfc বেংক হওক বা icici বেংক হওক কি নিয়ম সলনি হৈছে আপোনালোকক জনাই দিম গ্ৰাহকৰ বাবে চেকবুকৰ নতুন নিয়ম আৰু অন্য বেংকৰ চেকবুকৰ ক্ষেত্ৰত কি নিয়ম আহিছে সবিহে সকলোখিনি তথ্য দি দিম এই ভিডিঅ'টোত একেবাৰে শেষলৈ চাই থাকিব আৰু যদি আমাৰ চেনেলটো তেতিয়ালৈকে নতুন হৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু দেশৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ ঋণদাতা ষ্টেট বেংক অফ ইণ্ডিয়াই 1 জুলাইৰ পৰা নতুন নিয়ম আহি পৰিছে আপোনালোকক ইয়াত দেখাই দি আছো আৰু 1 জুলাইৰ 2021 পৰা কাৰ্যকৰী হোৱা ATM ট্ৰানজেকশ্যন আৰু চেকবুক ইছ্যুৰ বাবেও নতুন নিয়ম ৰূপায়ণ কৰিছে আৰু ইয়াৰ অধীনত চেকবুক গ্ৰাহকৰ এতিয়াৰ পৰা এক বিত্তীয় বৰ্ষত 10 পৃষ্ঠাৰ চেকবুক বিনামূলীয়া পাব আৰু ইয়াৰ উপৰিও যদি আপুনি আৰু এবছৰ প্ৰতি মাহে একতকৈ কম চেকবুক পাত বিনামূলীয়াকৈ 0.83 পাত পাব আৰু যদিও গ্ৰাহকে এবছৰৰ ভিতৰত আন এক চেকবুক বিচাৰে তেতিয়াহ'লে 10 পাতৰ চেকবুকৰ বাবে 40 টকা আৰু লগতে GST ভৰিব লাগিব আনহাতে 25 পাতৰ চেকবুক যদি বিচাৰে তেতিয়াহ'লে 75 টকা আৰু লগতে GST পৰিশোধ কৰিব লাগিব আৰু SBI ৰাজহুৱা খণ্ডৰ পাঞ্জাৱ নেশ্যনেল বেংক আৰু ব্যক্তিগত খণ্ডৰ HDFC আৰু লগতে ICICI বেংকৰ উপৰিও গ্ৰাহকে এক বিত্তীয় বৰ্ষৰ বিনামূলীয়াকৈ 25 পৃষ্ঠাৰ চেকবুক প্ৰদান কৰে আৰু SBIয়ে ইয়াৰ গ্ৰাহকৰ 2020 চনত জুলাইত 25 পৃষ্ঠাৰ চেকবুক বিনামূলীয়া কৰিছিল কিন্তু এতিয়াৰ পৰা সংখ্যাটো 10 পৃষ্ঠালৈ হ্ৰাস কৰা হৈছে আৰু লগতে গ্ৰাহকে এতিয়া 10 পৃষ্ঠাৰ বিনামূলীয়া চেকবুক পাব আৰু যদি আপুনি বিচাৰে পিছত নতুন চেকবুক জৰুৰীৰ বাবে আপোনালোকে মাচুল ভৰিব লাগিব আৰু কোনটো বেংকে নতুন চেকবুকৰ ক্ষেত্ৰত কিমান টকা মাচুল লয় আপোনালোকক জনাই দি আছো আৰু লগতে পাঞ্জাৱ নেশ্যনেল বেংকৰ ক্ষেত্ৰত বিনামূলীয়াকৈ 25 পৃষ্ঠাৰ চেক পাত আগবঢ়াই বিনামূলীয়াকৈ তাৰপিছত ডিজিটেল মাধ্যমৰ পৰা অনুৰোধ কৰি প্ৰতি পাতত 3 টকা আৰু শাখাৰ ব্যক্তিৰ অনুৰোধত প্ৰতি পাতত 4 টকা লাগে আৰু যদি আপোনালোকে বিচাৰে যে বেংক অফ বৰোদাই মেট্ৰ' আৰু নগৰ সঞ্চয়কাৰী ছেভিং একাউণ্টৰ হোল্ডাৰ বিত্তীয় বৰ্ষৰ 30 পৃষ্ঠা চেকবুক বিনামূলীয়াকৈ প্ৰদান কৰে আৰু তাৰ পিছত নতুনকৈ আৰু যদি চেকপাত বিচাৰে প্ৰতি পাতত 4 টকাকৈ দিব লাগে আৰু HDFC বেংকৰ ক্ষেত্ৰত 25 পৃষ্ঠাৰ চেকবুক বিনামূলীয়াকৈ আগবঢ়ায় আৰু তাৰ পিছত যদি আপোনালোকৰ অতিৰিক্ত চেকবুক বিচাৰে তেতিয়াহ'লে 25 পৃষ্ঠাৰ 75 টকা ভৰিব লাগে য'ত জ্যেষ্ঠ নাগৰিকৰ বাবে 1 মাৰ্চ 2021 পৰা প্ৰতি বছৰে 25খন পাতৰ বিনামূলীয়াকৈ চেকবুক প্ৰদান কৰে যদি তাৰ পিছত অতিৰিক্ত আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে প্ৰতি পাতত 2 টকাকৈ লয় আৰু ICICI বেংকৰ ক্ষেত্ৰত এতিয়ালৈকে 20 পৃষ্ঠা বিনামূলীয়াকৈ আগবঢ়ায় আৰু বেংকে এতিয়া 1 আগষ্ট 2021 পৰা সংখ্যাটো 25 পাতলৈ বৃদ্ধি কৰিছে তাৰ পিছত বেংকৰ প্ৰতি 10 পৃষ্ঠাৰ চেকবুকৰ বাবে 20 টকা লয় আৰু বেংকৰ ক্ষেত্ৰত আপোনালোকে যিকেইটা বেংকৰ কথা কৈছোঁ এই বেংকৰ ক্ষেত্ৰত আপোনালোকে 1 জুলাইৰ পৰা কাৰ্যকৰী কৰা হ'ব এই নিয়মসমূহ আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।